ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বহুতে সুধি আছে মোক যে কৈ আছে ইনষ্টাগ্ৰামটো মোৰ কি হৈছে একচুৱেলি মই ক'ব বিচাৰিছোঁ মানে গমেই পাইছে মই বহুত টেনশ্যনত আছোঁ গাইজ বহুত বেয়া লাগি আছে যদিও মই চকুৰ পানী দেখুওৱা নাই আপোনালোকক সঁচাকৈ মানে মোৰ কিছুমান মেমৰি হঠাতে শেষ হৈ গ'ল বহুত চেষ্টা কৰিছোঁ ইনষ্টাগ্ৰামটো আনিবৰ কাৰণে কিন্তু মই আনিব পৰা নাই গাইজ কি ক'ম আপোনালোকে মোক ইমান মৰম দি আছে নিউ একাউণ্ট হিচাপত থেংক ইউ ছ' মাছ যদি আপুনিও মোৰ ইনষ্টাগ্ৰামটো পোৱা নাই ইয়া আহমেদ বুলি আছে আপোনালোকে সেইকাৰণে ফ'ল' কৰিব থেংক ইউ ছ' মাছ আপোনালোকে মোক মৰম আশীৰ্বাদ কৰি সদায় আগবঢ়াই লৈ যাব বুলি মই আশা কৰিলোঁ কাৰণ গমেই পাইছে গাইজ মই ইমান ধনী ঘৰৰ ল'ৰা নহয় আজি বাইটিহঁতৰ ঘৰত আহিছোঁ ইয়াতে আছোঁ মই আৰু মানে বহুত দুখ লাগি আছে মানে কি ক'ম আপোনালোকক বুজাবলৈ ভাষা নাই আৰু মানে চাওক কিমান ইহঁতেও গোটাইবিলাক আছে মোৰ লগত আজি গোটাইগেলা কৈছে ইহঁতেও কৈছে কি মোক ভিডিঅ' চিডিঅ' বনাই থাকিব দিছে আৰু ফলোৱাৰ্ছ হ'ব বুলি কৈছে হওক তই হ'লি চিলভাৰ প্লে বাটন বা গোল্ডেন প্লে বাটন পাবি তই একদিন আৰু থেংক ইউ ছ' মাছ মোক এনেকৈ মানে মটিভেশ্যন দিয়াৰ কাৰণে চবেই দি আছে মোক ঘৰৰ মানুহ মোৰ লগ বন্ধু মোৰ ছাবস্ক্ৰাইবাৰ মোৰ ভিউৱাৰ্ছ আশা আছে ইনশাআল্লাহ আৰু আগৰ দৰে ফলোৱাৰ্ছ কৰিম নিশ্চয় আপোনালোকৰ মৰম আশীৰ্বাদত যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব বাই বাই গাইছ